হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। নতুন এটা ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া আহি পালোহি ডিব্ৰুগড় মিলন নগৰত হৈ থকা ইক' টুৰিজিম এণ্ড কালচাৰেল ফেষ্টিভেললৈ। আৰু তাতে আজি আমাৰ ছোৱালীজনীৰ নৰ্থ ইষ্ট ট্ৰেডিশ্যনেল ড্ৰেছৰ ওপৰত ফেশ্বন শ্ব' আছে, তালৈ তাইক লৈ আহিছোঁ। আৰু এয়া জুবিন দা আছে, তেওঁক মাত এষাৰ লগাই ল'লোঁ। আৰু এইখিনি সন্ধিয়া সময়, সেইকাৰণে ভাবিলোঁ পোনপ্ৰথমে বোলো চাহ একাপকে খাই লওঁ। সেই বুলি ভাবি চাহৰ ষ্টল পালোঁহি। চাহৰ লগত খালোঁ পকৰি আৰু ভাপত দিয়া পিঠা। আৰু এইফালে অনুষ্ঠান ভাগ হৈ আছে। এইখিনি শেষ হোৱাৰ পিছতে আমাৰ ছোৱালীজনীৰ প্ৰগ্ৰেমটো আৰম্ভ হ'ব আৰু আপোনালোকক ধুনীয়াকৈ শেষলৈকে গোটেইখিনি দেখুৱাম। আৰু আজিৰ অনুষ্ঠানটো চাই ভাল পাব বুলি আশা ৰাখিছোঁ। আমাৰ উত্তৰ পূবৰ বিভিন্ন জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি ল'ৰা ছোৱালীবিলাকে ৰেম্প ৱাক কৰিব। আৰু এতিয়া অনুষ্ঠান আৰম্ভ হয় মানে ইক' টুৰিজিম এণ্ড কালচাৰেল ফেষ্টিভেলৰ বিভিন্ন আকৰ্ষণীয় ষ্টলসমূহ এবাৰ চাই আহোঁ ব'লক। কি আছে কি বস্তু? তাৰপিছত কি হ'ল? আছে মুখা শিল্প আহিছে। অঁ হ'ব দেই, এইখিনিতে আছে। সেইফালে নেকি পায়, সেইফালে আছে বোলে। আমাৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ পৰা আৰম্ভ কৰি সাজপাৰলৈকে খুবেই আটক-ধুনীয়াকৈ ষ্টলসমূহ সজাই ৰাখিছে। আপোনালোকে এবাৰ আহিব। 4 জানুৱাৰীলৈকে এই ফেষ্টিভেল হৈ থাকিব আৰু অলপ সময় পিছতে আমাৰ ইহঁতৰ প্ৰগ্ৰেমটো আৰম্ভ হ'ব। ব'লক তেন্তে পলম নকৰি আজিৰ অনুষ্ঠানটো একেলগে উপভোগ কৰোঁ। এইফালে আমাৰ হৰ্ষিতা ফুকন মঞ্চত উঠিলেগৈ আৰু টাই আহোম ড্ৰেছ পিন্ধি আহিছে। উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত সাজপাৰ পিন্ধি ছোৱালীকেইজনীয়ে ফেশ্বন শ্ব' কৰিলে। কেনেকুৱা লাগিছে জনাবচোন ছোৱালীকেইজনীক দেখি। কোনোৱে নেপালী হৈছে, আমাৰ হৰ্ষিতা হৈছিলে টাই আহোম, বড়ো, মণিপুৰী, মিজোৰাম। কি যে ধুনীয়া মানে অনুষ্ঠান, চালে চাই থাকিবই মন যোৱা একেবাৰে এইটো এটা ধুনীয়া অনুষ্ঠান। প্ৰতিটো সাজপাৰতে লুকাই আছে আমাৰ চহকী সংস্কৃতিৰ পৰিচয়। প্ৰথম ৰাউণ্ডত সিহঁতক এজনীকৈ আহিবলৈ দিছিলে আৰু নিজৰ নিজৰ সাজ পোছাকবিলাক ৰাইজৰ আগত সিহঁতি প্ৰদৰ্শন কৰিছে, কোনে কি পিন্ধি আহিছে। এইবাৰ সিহঁতক দুজনী একেলগে, ছেকেণ্ড ৰাউণ্ডত দুজনী একেলগে আহিবলৈ দিছে।
ইতিমধ্যে ফেশ্বন শ্ব' শেষ হৈছে আৰু এতিয়া হৰ্ষিতাহঁতে আটাইখিনি ল'ৰা ছোৱালী লগ লাগি ডান্স কৰিব সিহঁতৰ ডান্সৰ ছাৰৰ লগত। আৰু আজিৰ অনুষ্ঠানটোৰ মূল মানুহজনেই হৈছে এজন দেৱকৃষ্ণ হাজৰিকা। অনুষ্ঠানো শেষ হ'ল আৰু আমিও এতিয়া ঘৰলৈ যাবলৈ বুলি লৈছোঁ। আৰু হৰ্ষিতাহঁতৰ ডান্সৰ স্কুলৰ পৰা আজি প্ৰগ্ৰেমটো আছিলে, ট্ৰেডিশ্যনেল ড্ৰেছৰ ওপৰত ফেশ্বন শ্ব' আছিলে। আৰু 4 তাৰিখলৈকে এই ফেষ্টিভেলখন হৈ থাকিব আৰু যিসকলে ধৰক অহা নাই চাবলৈ ধুনীয়াকৈ আহিব পাৰে, সন্ধিয়াখিনি সময়ত আহিব পাৰে, দিনতো আহিব পাৰে, বতৰ খুব ধুনীয়া এইকেইদিন। আৰু ইমানখিনিতে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজিলৈ তেন্তে ইমানখিনিতে বিদায় লৈছোঁ। বাই বাই।